এটি মজা ভিডিঅ'তে আপোনালোকক মই ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ, তো আজি এটা মজা জেগালৈ গৈ আছোঁ। তো তাত কি কৰোঁ কি নকৰোঁ মই আপোনালোকক সকলোখিনি দেখাই যাম। তেন্তে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। তেন্তে বলক আমি যাত্ৰা আৰম্ভ কৰোঁ। দেখিছে একদম গামোচা চামোচা লৈ দেখিছে লগৰ কেইটাহঁতি গ'ল আগত, দেখিছে দুজন গ'ল। তো ধুনীয়াকৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তে গৈ থাকোঁ। ফাইনেলি আমি আহি বৰ্তমান তো আমি এইটো ৰাস্তা সোমাই দিলোঁ। আৰু বেছি দূৰ নাই, অলপ দূৰ আছে। অলপ দূৰৰ পিছত আমি ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ পাই যাম। তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক এক মনোমোহা দৃশ্য। আমি একদম পথাৰৰ মাজে আহি আছোঁ। দেখিছে চাৰিওপিনে পথাৰ আৰু পথাৰ, বেছি দূৰ নাই আৰু অলপ সোমালে গৈ পেলাই মন্দিৰ পামগৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। দেখিছে একদম সুন্দৰ পৰিৱেশ, চাৰিওপিনে পথাৰ আৰু পথাৰ বৰ্তমান। তেন্তে এইপিনে দেখিছে মানুহ আহি আছে, মানুহ গৈ আছে। তেন্তে আমি গৈ আছোঁ। গাইজ দেখিব পাইছে একদম আগপিনে দোকান চোকান চব আছে। তেন্তে বলক, এয়া ধুনীয়া মানুহৰ ঘৰ আছে। মন্দিৰৰ চাইডে চাইডে ধুনীয়াকৈ মানুহৰ ঘৰ আছে। তো এয়া দেখিছে ধুনীয়াকৈ চাকি বন্তি একদম আগৰ পৰা চাকি বন্তিৰ দোকান। তো দেখিছে ধুনীয়াকৈ একদম চাকি বন্তি বেছি আছে। তো আৰু আগলৈ সোমাই যাওঁ। তো কি হয় মই আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম, আৰু আগলৈ কি হয় তো মই আপোনালোকক গোটেইখিনি দেখাই যাবলৈ চেষ্টা কৰিম। তো আপোনালোকেও চাই যাব। তেন্তে বলক গৈ থাকোঁ। ফাইনেলি স্কুটি ধুনীয়াকৈ পাৰ্কিং কৰি ল'লোঁ। এতিয়া মন্দিৰ আহি পালোঁ। তেন্তে আগবাঢ়োঁ মন্দিৰৰ দিশলৈ। তেন্তে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ গৈ থাকক। মই ভিতৰত কি বাৰু আপোনালোকক সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিম। দেখিছে একদম আগৰ পৰা গোটেই একদম মজাকৈ দোকান বহিছে। তেন্তে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। কি হয় ভিতৰত কি নহয় মই আপোনালোকক গোটেইখিনি দেখাই যাবলৈ চেষ্টা কৰিম। তো গাইজ ফাইনেলি এতিয়া চাকি বন্তি ল'বলৈ আহিছোঁ। তো ধুনীয়াকৈ চাকি বন্তি লৈ লওঁ। তাৰপিছত ধুনীয়াকৈ মন্দিৰত যাম। মন্দিৰত গৈ চাকি বন্তি জ্বলাই পেলাই সেৱা ল'ম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিতৰত বহুতো ভক্তৰ অগণন ভিৰ হোৱা দেখা গৈছে। মই আপোনালোকক দেখাই যাম। তেন্তে ধুনীয়াকৈ দেখিছে খুৰীয়ে ধুনীয়াকৈ একদম চাকি বন্তি বান্ধি আছে। তো চাকি বন্তি লৈ লওঁ, তাৰপিছত যাওঁ। গৈ পেলাই ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি দেখাই যাবলৈ চেষ্টা কৰিম। গাইজ একদম ভিতৰৰ সোমোৱাৰ পৰা একদম ভিতৰলৈকে চাৰিওপিনে দোকান আৰু দোকান। তেন্তে গৈ আছোঁ। চাওক গাইজ মানুহ হৈছে, মানুহ একদম বহুতো ভিৰ হোৱা দেখা গৈছে। তো মই আপোনালোকক যাম, গৈ ভিতৰত কেনেকুৱা হৈছে কি নাই হোৱা তো মই আপোনালোকক দেখাই যাম। তো দেখিছে চাৰিওপিনে দোকান আৰু দোকান চব চাকি বন্তিৰ দোকান। তো মানে যিমান ভক্ত আহে তো আহিব, আহি ইয়াৰ পৰা চাকি বন্তি লৈ পেলাই যাব। গৈ পেলাই ভিতৰত চাকি বন্তি জ্বলাব। দেখিছে একদম পূৰা ধুনীয়া একদম চাৰিওপিনে দোকান দেখিবলৈ পোৱা গৈছে। তো আমি ধুনীয়াকৈ দেখিছে চাকি লৈ ল'লোঁ। এতিয়া ভিতৰলৈ যাম। গৈ পেলাই মই আপোনালোকক গোটেইখিনি দেখুৱাম ক'ত কি কৰোঁ কি নকৰোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধুনীয়াকৈ চাকি বন্তি লৈ ল'লোঁ। দেখিছে একদম আমি আহি পাই গ'লোঁ। ভক্তৰ অগণন ভিৰ হোৱা দেখা গৈছে। তো এই মৃত্যুঞ্জয় মন্দিৰ। তো বহুত দিন আহিম বুলি ভাবি আছিলোঁ। তো ফাইনেলি আজি আহি গ'লোঁ। আৰু এতিয়া ধুনীয়াকৈ চাকি বন্তি লৈ ল'লোঁ। এতিয়া ধুনীয়াকৈ যাম ভিতৰত, গৈ ধুনীয়াকৈ চাকি বন্তি জ্বলাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো অকণো স্কিপ নকৰিব, একদম সুন্দৰ হ'ব। তো ভিতৰলৈ যাম। দেখিছে মানুহৰ বহুতো ভিৰ হোৱা দেখা গৈছে। তেওঁ বলক গৈ থাকোঁ। গাইজ দেখিছে ফাইনেলি মেইন গেট সোমালোঁ। ইয়াৰ পিছতে একদম গোটেই মই আপোনালোকৰ ভিৰটো দেখাই যাবলৈ চেষ্টা কৰিম। তেনে দেখিছে একদম বহুতো ভক্তৰ ইয়াত ভিৰ হোৱা দেখা গৈছে। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। ক'ত কি হয় মই আপোনালোকক গোটেইখিনি দেখাই যাবলৈ চেষ্টা কৰিম। তেন্তে দেখিছে ইয়াত জোতা চেণ্ডেল খুলিব লাগিব। তো জোতা চেণ্ডেল পিন্ধি আহিছোঁ। তো খুলি লওঁ, তাৰপিছত ভিতৰলৈ যাওঁ। তেন্তে যাওঁ ধুনীয়াকৈ গৈ ধুনীয়াকৈ চাকি বন্তি জ্বলাওঁ। তো মই আপোনালোকক একদম ক্লিয়াৰলি দেখাম। একদম দেখিছে এয়াই মৃত্যুঞ্জয় মন্দিৰ। চাওক একদম তেওঁ ফাৰ্ষ্টত চাকি জ্বলাই এইফালে জ্বলায়। তো ধুনীয়াকৈ চাকি বন্তি জ্বলাই লওঁ, মানে তাত জ্বলাব নিদিয়ে, তাত যাব পাৰিম। তো ছাইডত ধুনীয়াকৈ চাকি বন্তি জ্বলাব পাৰি। তেন্তে তাত ধুনীয়াকৈ চাকি বন্তি জ্বলাম। তেন্তে বলক ধুনীয়াকৈ চাকি বন্তি জ্বলাই লওঁ। তাৰপিছত মই আপোনালোকক গোটেইখিনি দেখাই যাবলৈ চেষ্টা কৰিম ভিতৰত গৈ ক'ত কি হৈ আছে। তো দেখিছে বহুতো ভক্তৰ ইয়াত ভিৰ হোৱা দেখা পোৱা গৈছে। তো ধুনীয়াকৈ ইয়াত চাকি জ্বলাবলৈ জেগা দি দিয়া হৈছে। তো গতিকে এতিয়া ধুনীয়াকৈ চাকি বন্তি জ্বলাই লওঁ। তো তাৰপিছত মই আপোনালোকক গোটেইখিনি দেখাই যাম। তেন্তে ধুনীয়াকৈ চাকি বন্তি জ্বলাই লওঁ ইয়াত ধুনীয়াকৈ। তেন্তে বলক দেখিছে একদম পূৰা মানুহৰ ভিৰ দেখা পোৱা গৈছে। তেন্তে যাওঁ ভিতৰত গৈ ধুনীয়াকৈ ইয়াত চাকি বন্তি জ্বলোৱা জেগা আছে। তো ইয়াত ধুনীয়াকৈ চাকি বন্তি জ্বলাই লওঁ। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। ভিডিঅ'টো শেষলৈকে চাব। মই আৰু আপোনালোকক দেখাম ক'ত কি আছে। তো বলক এতিয়া ভিতৰত যাওঁ, ধুনীয়াকৈ গৈ পেলাই চাকি বন্তিখিনি জ্বলাই লওঁ। দেখিছে ইয়াত সকলোৱে চাকি বন্তি জ্বলাইছে। তো ময়ো যাওঁ এতিয়া ধুনীয়াকৈ চাকি বন্তি জ্বলাই লওঁ। তো বলক।
দেখিছে মানুহজনৰ ধুনীয়াকৈ ইয়াত প্ৰতিমূৰ্তি বনাইছে। কাৰণটো হ'ল এওঁ কৃপাতে ভৃগুগিৰি মহাৰাজ প্ৰতিমূৰ্তি ইয়াত বনোৱা হৈছে। মানে এওঁৱে মৃত্যুঞ্জয় মন্দিৰ গোটেই বনাইছিল, তো সেইকাৰণে গোটেই ইয়াতে দেখিছে ধুনীয়াকৈ একদম তেওঁ প্ৰতিমূৰ্তি বনাই ইয়াত ধুনীয়াকৈ সংস্থাপন কৰি থৈ দিছে। তো দেখিছে একদম সুন্দৰকৈ ইয়াত বনাই থৈ দিছে তো প্ৰতিমূৰ্তি। তো ভৃগুগিৰি মহাৰাজৰ কৃপাতে তো মৃত্যুঞ্জয় মন্দিৰটো গঢ়ি উঠিছিল, তো সেইকাৰণে তেওঁক ইয়াত ধুনীয়াকৈ সংস্থাপন কৰি থৈছে।